তো গাইজ ফাইনেলি আমি আহি পালোঁ ডিপু। ফিল্ডৰ ওচৰতে আছোঁ। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। চ' গুড মৰ্ণিং সকলোকে। চ' আজি মানে আছাম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ আছে ডিপুত। চ' ফাইনেলি গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, লাইক এটা কৰি দিব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। ফাইনেলি আমি আহি পালোঁ ডিপু। ফিল্ডৰ ওচৰতে আছোঁ। এতিয়া ৰাতিপুৱাৰ পৰা একো পোৱা নাই, একদম মৰ্ণিং 6টা বজাতে আহিলোঁ বাছত। বাছৰ পৰা আহি মেলি অলপ হোটেলত মানে ভাত খাব লৈছোঁ। বহুত ভোক লাগিছে। চ' ৰুম চুম লোৱা হৈ গ'ল, অলপ পাছতে আপোনালোকক দেখুৱাই আছোঁ। চ' ফাইনেলি এতিয়া ভাত খাম আৰু আহি আছে অলপ পিছত ধৈৰ্য ধৰি দেখুৱাই আছোঁ, চাই থাকক। অৰ্জুন, আছে লাডেন, আছে বীৰেন, আছে দিগন্ত, আছে বীৰচন, মিনুল আছে, বিকাশ, খগেন নিৰামিষ। চ' গাইজ লাডেনে কি বুকি আছে অলপ শুনি লওক আপোনালোকে। এক্সেলেণ্ট। ভাত খাব চবেই একদম মানে হয় নেকি? আৰু বীৰেন ভাই কিবা এটা কৈ দিয়ক আৰু সেইটোৱে আৰু কথা। অলপ কৈ দিয়ক। অলপ বাছত কিমান কণ্ডিশ্যন বেয়া হৈছিলে সকলোবোৰ মানে ভিডিঅ'টো অলপ লগাই দিওঁ, আপোনালোকে চাই দিব আৰু। তো গাইজ ভাত ৰেডি, একদম খাবলৈ এতিয়া বাকী। চ' নিৰামিষবিলাকক আগতীয়াকৈ দি লৈছে। চ' মাংস এইকেইটা। চ' আমাৰ এতিয়া টেবুলত এতিয়ালৈকে অহা নাই। চাবলৈ ফাইনেলি একদম পূৰা ভাত ৰেডি হৈ গ'ল। নিৰামিষ তো আমাৰতো আহিব ৰ। খগেন এইটো নিৰামিষ, কাম নাই, এইটো কাম নাই, এইবিলাক নিৰামিষ মাংস। তাৰপৰা এইকেইটা কাম নাই বুলিয়ে ক'ব লাগিব। নিৰামিষ এইকেইটা আৰম্ভ কৰি আছিলে চাম। বিকাশ এইবিলাক খগেন, এইটো ভাত টুকিয়া, এইটো তাৰপিছত বীৰেন মানে কি কয় লোকেল মুৰ্গী, বীৰেন্দা, মিষ্টাৰ বীৰেন্দা। লাডেনৰটো এতিয়ালৈকে অহা নাই, সেইবিলাক ৰখি আছে। অৰ্জুন খাবলৈ ৰখি আছোঁ, পূৰা ভোক লাগিছে। আৰম্ভ কৰি দিছে। ইয়াত দেখিছে পাপৰ, এইফালে আইটেম কি আছে, পাপৰ, এতিয়া খাচী, তাৰপিছত নেক্সট আহিছে মুৰ্গী মাংস ন। গাইজ বৰ্তমান আহি পালোঁ ডিপু, একদম মেইন টাউন। ইয়াত দেখিছে উৰণীয়া সেতু। চ' অলপ ঘূৰিব আহিলোঁ আৰু লগৰকেইটাৰ লগত। চ' বাছত অহাটো নেদেখালোঁ, ডাইৰেক্ট ফাইনেলি হা হয় নেকি? মজা। চ' কি পাওঁ আপোনালোকক দেখুওৱা যাম এফালৰ পৰা, টেনশ্যন নল'ব। এইবিলাক হ'ল, এয়া হ'ল বাছ ষ্টেণ্ড, ডিপু বাছ ষ্টেণ্ড। এইবোৰ হৈছে পূৰা অটো কুৰিয়াৰটো ইয়াত পোৱা যায়। দিছ ইজ ডিপু মেইন টাউন। ডিপু টাউনৰ মানে শাক পাচলি বজাৰ। ত' গাইজ ফাৰ্ষ্ট টাইম আহিছোঁ এক্সপ্ল'ৰ কৰিব। ইয়াত বেঙেনা, বিলাহী চব সকলো গধূলি। ত' অলপ ভাল ধৰণে ঘূৰিব লাগিব, কাৰণ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো নাই ইমান। নে কি লাগে শুকান মাছৰ বজাৰ ডিপু। সেইফালে চব মানে দোকান বজাৰ আৰু এক্সপ্ল'ৰ কৰিছোঁ এজ ফাৰ্ষ্ট টাইম। আমাৰ মিষ্টাৰ খগেন গৈ আছে, এইফালে বীৰেন, আমাৰ হিৰ'কেইটা, এইফালে আছে লাডেন।
So guys, finally গৈ আছো ফাৰ্মাচী। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, একদম নক'বা আৰু ক'ত ভুল হয় কি হয় আমি নাজানো। তো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ গাইজ, এক্সপ্ল'ৰ। তো গাইজ ফাইনেলি আহি মানে পাই গ'লো আৰু। ভিডিঅ'টোৰ শেষত এটাই কথা ক'ম, চ' সকলোৱে যদি ভিডিঅ'টো চাই ভাল লাগিল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব এণ্ড কমেণ্ট কৰিব। ত' বেল আইকনটো প্ৰেছ কৰি সকলোৱে মৰম দি যাব, ছাপোৰ্ট কৰি যাব, যাতে আমি আগলৈকে আগবাঢ়ি যাব পাৰোঁ। ইমানখিনিয়ে বুকি ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।